বান্ধৱীসকল, মই অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মই গৈ আছোঁ মংগলদৈ, মানে বাহঁতৰ ঘৰত। চ' ব'লক এতিয়া খোজকাঢ়ি আহি আছোঁ, গাড়ীত উঠিম চকৰ পৰা। ব'লক। আহি পাই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া এনেই বহি আছোঁ, ৰেষ্ট ল'লোঁ অলপ আৰু ভাত খাই ল'লোঁ। এতিয়া আমি এবাৰ টাউনৰ ফালে যাওঁ, মানে বাৰ কি বজাৰ কৰিব লগা আছে বোলে। চ' এতিয়া ৰেডি হৈ ল'লোঁ। তাৰপাছত সিহঁতেও ওলাই আছে। এতিয়া যাওঁ, ক'ত কি বজাৰ কৰোঁ দেখুৱাওঁ আপোনালোকক এবাৰ। এতিয়া খোজকাঢ়ি গৈ আছোঁ, ইমান ৰ'দ, মানে এনেই আৰু ছাতিও লৈ আহিব নহ'লে। এতিয়া আমি খোজকাঢ়ি আহি আছোঁ, এইকেইটা আহি আছে পিছফালে। এতিয়া আমি খাব আহিছোঁ। দিনটো ঘূৰি এতিয়া ঘৰ পামেই আৰু। বহুত বজাৰ কৰিলোঁ, মানে ভাগৰ লাগি গ'ল এইবিলাক বজাৰ এইপিনে। তাৰপিছত আৰু কি কয়, ইমান গৰম আজি, ৰ'দ, দিনটো ৰ'দত থাকোঁতে কিবা গা চা বেয়া লাগি ল'লোঁ। যিহেতু ইমান ৰ'দ আছিল, ৰ'দত থাকোঁতে গা চা বেয়া লাগি গৈছে। তাৰপাছত এতিয়া আবেলি 4টামান বাজিলে। তাৰপিছত এতিয়া আম খাব ওলাইছোঁ আমি, এইজনী আম কাটি আছে। তাৰপিছত এতিয়া আপোনালোকক এবাৰ বজাৰত ক'ত কি কাপোৰ কিনিলোঁ, কেনেকুৱা কাপোৰ কিনিলোঁ দেখুৱাওঁ এবাৰ। এনেই বেছি একো কিনা নাই, সকলোৱে এনেই অলপ কিবা কিবি লৈছোঁ। বগা কাপোৰ ভাল লাগিছে দেখোন, এইযোৰ কি কয় এনে ভাল লগাৰ কাৰণে ল'লে। তাৰপাছত আৰু এইপিনে ইয়াত টপ লৈছে বাই, চাওক এইটো ব্লেক কালাৰৰ, এইটো বহুত ধুনীয়া লাগিছে। তাৰপিছত আৰু এটা লৈছে, এইটোও ভাল লাগিছে। তাইৰ কাৰণে লৈছোঁ বাৰু, আমাৰ দেহাত এইটো নহ'ব, এইটো বহুত ডাঙৰ হয়। আৰু মই এইটো ল'লোঁ, এইটো এটা। তাৰপাছত আৰু এটা, আৰু এইটো তাই ল'লে। তাৰপাছত আৰু এটা মই আৰু এযোৰ বাই কাপোৰ লৈছিল আগতে, ত' এইযোৰ চিলাব দিছিলে, আজি আনিলে। এইযোৰ ইমান ধুনীয়া লাগিছে, চাওকচোন ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাবচোন আপোনালোকে। কালাৰটো বহুত ধুনীয়া হয়। কালাৰ আছে মানে এইফালে এইটো কালাৰ, এইফালে এইটো কালাৰ, কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। এইটো মই ল'লোঁ, গৰমৰ কাৰণে পিন্ধিব, কটনৰ হয় এইটো। আৰু এইটো গাউনটো ল'লোঁ, এইটো ভাল লাগিছে কিবা, সেইকাৰণে ল'লোঁ। এইটো গাউন ইমান লং হয়, মানে ভাল লাগিছে। আৰু আজি বজাৰ এনেই দেখুৱালোঁ আপোনালোকক, আৰু ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।